আমাৰ সেৱাৰ বন্ধু জুবিন গাৰ্গ ডাঙৰীয়া ইতিমধ্যে আমাৰ মাজৰ নাই। আমি যিমান পাৰোঁ তেওঁৰ আত্মাৰ সদ্গতি আমি প্ৰাণ ভৰি কামনা কৰি আছোঁ। আহক বন্তি প্ৰদৰ্শনৰ পাছতেই আমি শ্ৰদ্ধাঞ্জলিও জ্ঞাপন কৰি আমাৰ অঞ্চলৰ সমাজকৰ্মী শ্ৰীযুত ভুৱনেশ্বৰ ৰাজপদেৱে ইতিমধ্যে বন্তি প্ৰদৰ্শন কৰি আছে। তাৰ পাছতে বন্তি প্ৰদৰ্শনৰ কাৰ্যসূচী হোৱাৰ পাছতেই আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বাবে হৰেণ গগৈ ডাঙৰীয়াক আমি আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ কাষত বিচাৰিছোঁ। তেওঁ প্ৰথমতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছতে আমি সকলো মিলি 1 মিনিট মৌন প্ৰাৰ্থনা কৰিম একেলগে। এতিয়া অকণমান আপোনালোক পিছুৱাই দিওঁ, অকণমান সামান্য। তাৰপিছত এতিয়া আমাৰ শ্ৰদ্ধাঞ্জলিৰ বাবে আগবাঢ়ি আহিছে হৰেণ গগৈ ডাঙৰীয়া, জাতীয় কলা ভৱনৰ সভাপতি। তাতে আমি সহযোগ কৰিবলৈ আমাৰ সম্পাদক জাতীয় কলা সম্পাদক জ্যোতি শ্ৰেষ্ঠদেৱক অনুৰোধ জনালোঁ। ইতিমধ্যে শ্ৰদ্ধাঞ্জলিৰ প্ৰথম পৰ্যায় আৰম্ভ হৈছে। এতিয়া আমি আমাৰ জুবিন ককাইদেউৰ 52 বছৰ বয়সত মাটি চাকি তেওঁৰ অংকন কৰিবলৈ চেষ্টা কৰিছোঁ। সেই বন্তিসমূহ আপোনালোকে সকলোজনভাৱে জ্বলাওক আৰু আমাৰ কাষত থকা চাকি যি আছে আপোনালোক জ্বলাই নিজৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰক। প্ৰতিগৰাকী ব্যক্তি আৰু আমি মৌন প্ৰাৰ্থনা কিছু বিচৰাইছোঁ। তাৰ আগত আপোনালোক সকলোকে শ্ৰদ্ধাঞ্জলি জনোৱাৰ বিশ্বাসিত ৰাইজে তেওঁলোকৰ নিজৰ ব্যক্তিত্ব ৰাখিব আৰু কিছু সময়ৰ পাছতে আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমাৰ ইয়াৰ মাজত ৰাইজৰ মাজৰ ৰাইজে শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত আমি মৌন প্ৰাৰ্থনা আৰম্ভ কৰিম। মন মন কালা লগাই দিলে মন লগাই দিলে হ'ব পেট নাই কাষত চাইড মন কালা লগাই দিলে লগাই দিওঁ জ্বলি গ'লে কাষত লগাই ল'ল মনবিলাক হ'ব পেট নাই।
জাতীয় গণভোটৰ প্ৰধান উদ্দেশ্য আছে সেয়েহে যদি কোনোবা ব্যক্তিয়ে বন্তি প্ৰজ্বলন কৰিবলৈ পোৱা নাই অনুগ্ৰহ কৰি অসন্তোষ প্ৰকাশ নকৰিব আপোনালোকে আমাৰ গুৰুবিদ্যাৰ নিজৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব ৰাইজ যিহেতুকে বহুসংখ্যক উপস্থিত হৈ সকলো মিলি আমি একমিনিট কাৰণে আমি ৰখি আছোঁ কালিয়ে গলিয়ে গোটেই কথা আমি 1 মিনিট সময় আমি মৌন